নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ 2024 চনৰ ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ নামসমূহ। নম্বৰ 1 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নম্বৰ 2 প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। নম্বৰ 3 গৃহমন্ত্ৰী ভাৰতৰ হোম মিনিষ্টাৰ অমিত শ্বাহ। নম্বৰ 4 পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গডকাৰী। Number 5 বিত্তমন্ত্ৰী ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ। Number 6 কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং। Number 7 বৈদেশিক মন্ত্ৰী ডক্টৰ সুব্ৰমণ্যম জয়শংকৰ। Number 8 গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী শক্তি মন্ত্ৰী মনোহৰ লাল। Number 9 শিক্ষা মন্ত্ৰী এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান। ভাৰতৰ এডুকেশ্যন মিনিষ্টাৰ হৈছে ধৰ্মেন্দ্ৰ প্ৰধান। নম্বৰ 10 বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেল। নম্বৰ 11 কয়লা আৰু খনি মন্ত্ৰী হৈছে গংগাপুৰম কিষণ ৰেড্ডী। নম্বৰ 12 মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱী। ভাৰতৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱী। ধন্যবাদ। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব দেই।